Hey guys, welcome to my YouTube channel. আৰু এয়া হৈছে নলবাৰী ৰাখ আৰু এই দুখন হৈছে গণেশ মন্দিৰ দিয়া প্ৰথম দুখন গেট আৰু এইটো লাইট চাওক না লাইটিং ধুনীয়া হৈছে। ইয়াৰ ৰাখৰ কাম চলি আছে। মই এইটো ভিডিঅ'ৰ লগত ৰাখৰ ভিডিঅ' চলি থকা ভিডিঅ'টো একেলগে এড কৰি দি দিছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। ব্ৰিজৰ পৰা নামি এখন গেট পালোঁ আৰু ইয়াৰ লেফ্ট চাইডে আছে ডিম্পুৰ দোকানখন। আহতে দেখুৱাম বাৰু, চাই থাকক ভিডিঅ'টো। সংগ্ৰহ কৰিল সংগ্ৰহ কৰক আৰু দুজনকৈ যাদুঘৰৰ যাদু উপভোগ কৰক। আহক ৰাইজ, যাদু 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 যাদু। এইবিলাক কি দেখিছো যা দেখো তোলা এসার কাম নাই পড়ছে এগুলা নিয়ে একদিন বিধানা জোরদার এইখনে হৈছে ডিম্পুৰ দোকান আৰু মানুহ চাওক না কিমান মানুহ ইয়াৰ সন্মুখতে আছে, মানে চাইডত আৰু মানুহ। আজি ডিম্পুৰ দোকানত বহুত কেইজন ইউটিউবাৰ আহিছে, বিকাশ চেত্ৰী, সুবেনকাই, বহুত কেইজন আছে আৰু এইটো দেখাই নাপায় দেখছে না, ইমান মানুহ, বহুত মানুহ ভিৰ হৈছে বহুত। দোকানখন আছিল চাহৰ লগত কাপটো বিস্কুটৰ দৰে খোৱা আৰু